Hey guys, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই 7 দিন মূৰত ভিডিঅ' লৈ আহিছোঁ আপোনালোকক, কাৰণ ক'তো যাব পৰা নাই গাইজ, বৰষুণো দি আছে এইপিনে। আজি অলপ ৰ'দ দিছে, সেইকাৰণে ভাবিছোঁ আজি এটা ভিডিঅ'ই বনাওঁ। বলক আজি আপোনালোকক আমাৰ শুৱালকুছি থকা ৱাটাৰ ছাপ্লাই আমাৰ ঘৰৰ ওচৰতে হয়, বলক আপোনালোকক দেখাওঁ। যাব ওলাইছোঁ ৱাটাৰ ছাপ্লাই লৈ। সেইটো ৱাটাৰ ছাপ্লাই হৈছে এছিয়াৰ ভিতৰত 2 নম্বৰটো ৱাটাৰ ছাপ্লাই। কিমান ডাঙৰ হয় আপোনালোকক দেখাই আছোঁ, বলক মোৰ লগত ভিডিঅ'টো লাষ্টকলে। এইটো হৈছে বৰলা গোটবন্ধা পানী যোগান আঁচনি শুৱালকুছি। আহি পেলাই ওপৰকলে যাই আছোঁ, আপোনালোকক দেখাম ওপৰত দৃশ্য। এনেকৈ যাই আছোঁ ওপৰকলে, চাই থাকক। যাই আছোঁ, মোৰ লগত কেইটামান বন্ধু আছে, এইকেইটা মোৰ লগত আহিছে। এইটো হৈছে ট্ৰলি ৰুম। ইয়াৰ এখন লিফ্ট আছে, লিফ্টখন তলকলে অহা যোৱা কৰে। ইয়াতে এলাৰ্ম, ব্লিচিং পাউডাৰ আদি অনা হয়। লিফ্টখন চলাই দিওঁ, দেখাব মামাই। এই চাওক, লিফ্টখন চলাইছে। ষ্টাফ কোৱাৰ্টাৰ আছে, ইয়াতে কৰ্মচাৰীবিলাক থাকে, থকা মানুহ ঘৰ। আৰু ইয়াতে লেখাই আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো 2 লাখ লিটাৰৰ পানী টেংকি। এইটো হৈছে 7 লাখ লিটাৰৰ পানী টেংকি। ওপৰলৈ উঠি আহিলোঁ, ওপৰলৈ যাই আছোঁ। আপোনালোকক দেখাম ওপৰত কি কি আছে আৰু কি কি নাই, দেখাই আছোঁ আপোনালোকক। ব্ৰহ্মপুত্ৰৰ পৰা পানী আহে, জাহাজৰ দ্বাৰা পানীটো উঠোৱা হয়। এই পানী টেংকিলৈ আহি কিনে ফিল্টাৰ হয়। ফিল্টাৰ ক'ত হয় মই দেখাই আছোঁ আপোনালোকক। মোৰ লগত ভিডিঅ'টো শেষকলৈ সহযোগ কৰি থাকক। 60,000 লিটাৰ কেপাচিটিৰ পানীৰ টেংকি, আৰু লগতে এইপিনেও আছে 20,000ৰ। আৰু ইয়াতে পানীটো আপোনালোকৰ ফিল্টাৰ হয়, আপোনালোকক দেখাইছোঁ। এই চাওক, ফিল্টাৰ হৈ পানীটো ইয়াতে যাই কিনে পাইপলাইনেদি শুৱালকুছিত বিতৰণ হয় ইয়াৰ পানী। আৰু এটা কথা শুনক, এইটো হৈছে এছিয়াৰ ভিতৰত দ্বিতীয়টো পানী টেংকি। আৰু বহুতো ইয়াত পানী টেংকি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই। মই আপোনালোকক পানী টেংকিৰ ওপৰৰ পৰা এটা 360 ভিউ। ধুনীয়াকৈ ব্ৰহ্মপুত্ৰটো দেখা পায়। দেখিছেনে এয়াৰপৰ্ট? মই জুম কৰি দেখাব চেষ্টা কৰিম। এয়া গুৱাহাটী বিমানবন্দৰ দেখাবলৈ চেষ্টা কৰিছোঁ। পানী ছাপ্লাই হৈছে ইয়াতে, ইয়াৰ পৰা পানীটো ফিল্টাৰ হৈ ইয়াতে যায়। ইয়াৰ পৰা আকৌ পানী পাইপেদি ছাপ্লাই কৰে। নামি যাব লাগিব, দখলাদি নামি যাই আছোঁ। আপোনালোকক নামি কিনে আৰু বহুত টেংকি আছে, আপোনালোকক দেখাম। ওইগিলা টেংকি আপোনালোকক দেখাই আছোঁ ক'ত কি হয়। 4 লাখ কেপাচিটিৰ 4 লাখ লিটাৰৰ পানী টেংকি। ইয়াত বহুতো পানী ধৰে আৰু বহুত ডাঙৰ পানী আছে। আৰু এটা 7.5 লাখ লিটাৰৰ পানী টেংকি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া নদীৰ পৰা পানী আহে, নদীৰ জাহাজৰ পৰা পানী উঠোৱা হয়। এইটো পানী যায় ফিল্টাৰ কৰা পানী টেংকি। এইটো হৈছে ফিল্টাৰ কৰা পানী টেংকি। আৰু বহুতো আছে, ইয়াৰ পৰাও নদীটো ভালদৰে দেখিব পাৰে। চাওক, দেখাম আমাৰ শুৱালকুছিত মনসা পূজা হয়। এইটো মনসা মন্দিৰ পানী টেংকিৰ পৰা দেখা পায়। দেখিছেনে? মই জুম কৰি দেখিছোঁ, ইমান স্পষ্ট নহ'ব কাৰণ মোৰ মোবাইলৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়। কণ্ট্ৰল কৰে, আমি তাতে আহিছোঁ। আপোনালোকক দেখাম পানী কণ্ট্ৰল কৰা হয়। ইয়াতে পানীবোৰ কণ্ট্ৰল কৰা হয়, আপোনালোক দেখাই আছোঁ। কণ্ট্ৰল কৰা হয়। ইয়াৰে ভিতৰত মেচিন আছে, ডাঙৰ মটৰ। লগতে এটা হৈছে পানী টেংকি। এইটো হৈছে 2 লাখ লিটাৰৰ পানী টেংকি। এতিয়া 2 লাখৰ কেপাচিটিৰ পানী ধৰিব ইয়াতে। আৰু ইয়াতে ফিল্টাৰ হয় পানীটো, আপোনালোক দেখাইছোঁৱে মই। এইটো হৈছে ইয়াৰ পৰা পানীটো কণ্ট্ৰল কৰা হয়। লেচুৰ গছো আছে, লেচু খাম বুলি ভাবিছোঁ। লেচু খাই লওঁ, আপোনালোককো দেখাওঁ লেচু কিমান লাগিছে গছডালত। বলক চাই থাকক। এই গছত লেচু লাগিছে, এই লেচু এইডাল গছত লেচু আছে। লেচু পাৰি আমি খাম এতিয়া বৰ্তমান। আমাৰ মানুহে পাৰিব গৈছে, এইটো লেচু পাৰিব গৈছে আমাৰ মানুহে। মানুহক অলপ বেছিকৈ পাৰি লৈ আহিবা, ছাবস্ক্ৰাইবাৰৰ কাৰণেও পাৰি লৈ আহিবা কেইটামান। এইটো 7 লাখ লিটাৰৰ পানী টেংকি। আৰু এইটো হৈছে ষ্টাফ ৰেষ্ট
ৰুম, ইয়াতে কৰ্মচাৰীবিলাকে ৰেষ্ট লয় এইটো কথাত। ইয়াতে আৰু ইয়াতে বহিব পাৰে, মানুহ আহিলে বহে আৰু ষ্টাফ কৰ্মচাৰীসকলেও ইয়াতে ৰেষ্ট লয়। আমাৰ বৰ্তমান এতিয়া টিকলু বহি আছে আৰু এইবোৰ ছাগলী আহে ইয়াতে, আৰু ইয়াতে বহু এইডাল নিম গছৰ তলত বঢ়িয়াকৈ তাৰপিছত এখন জিৰণি কৰিবৰ বাবে টেবুলৰ দৰে সজাইছে। আৰু ইয়াতে বহুতো ইয়াতেও পানী বহুত ধৰে, আপোনাৰ দেখা পাইছোঁ। আৰু কি আছে IB ৰুম, ডাঙৰ অফিচাৰগিলা আহিলে ইয়াতে থাকে। IB ৰুম হৈছে এইটো। আৰু এইপিনে টয়লেট, এইডাল হৈছে কৰ্দৈ টেঙাৰ গছ, লগতে বহুত ধৰণৰ গছ আছে। গোটেই পানী টেংকিটো পাহাৰেৰে আৱৰি আছে, চাৰো চাইডে পাহাৰ, লগতে ব্ৰহ্মপুত্ৰও। চাই থাকক, ভিডিঅ'টো বেছি দীঘল নহ'ব গাইজ, কাৰণ এই গছত চাওক আমো লাগিছে। এয়া মানুহে আমাৰ লেচু পাৰি লৈ আহিলে আমো লাগিছে, আমো খাম বুলি ভাবিছোঁ, এতিয়া পাৰিব নোৱাৰে, গালি দিব। ইয়াতে ৱাটাৰ ছাপ্লাইত আমৰো গছ আছে। এই চব বিভিন্ন ধৰণৰ বাঁহ চাহ কলগছ চব আছে। যি লাগে আপোনালোকে আহিলে এটা আম লেচুৰ পৰা আজি খাব পাৰিব। আহিলে ভালো পাব, মনটো ভাল লাগিব। চাওক ছানছেট কি ধুনীয়াকৈ ওলাই আছে। পিনে চাওক গোটেই শুৱালকুছিখন বঢ়িয়াকৈ দেখা পায়, আৰু গোটেই শুৱালকুছিখন দেখা পায়। পিনে আছে 7.5 লাখ লিটাৰৰ পানী টেংকি, ইয়াতে বহুতো পানী ধৰে। ইয়াৰ ভিতৰত এইটোৱে ডাঙৰ পানী টেংকি। আৰু এইপিনে চব কণ্ট্ৰলৰ কাৰণে পানী এৰি দিয়া, ইয়াৰ পৰা এৰি দিয়ে ৰাতিপুৱা। বহুত পানী ধৰে, এইটো 7.5 লাখ লিটাৰৰ পানী টেংকি। এইটোৱে হৈছে এছিয়াৰ ভিতৰত 2 নম্বৰ ৱাটাৰ ছাপ্লাই। আপোনালোকক দেখালোঁ, আৰু অলপ দেখাবলৈ আছে, সেইখিনি দেখাই আপোনালোকক ভিডিঅ'টো সামৰণি মাৰিম। আছোঁ বহুত অনুৰোধৰ মূৰত ট্ৰলি দি উঠিব দিছে আমাৰ মামাই। এই চাওক, এই ট্ৰলি দি যাই আছোঁ আমি তলকলৈ। আজি ভিডিঅ'টো এইখিনিতে আছিল। চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যোনে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব।